প্ৰথমে মই বাটি এটাত কিছু বগা সৰিয়হ লৈ লৈছোঁ। তাৰপিছত ঠাণ্ডা পানীৰে সৰিয়হখিনি কিছু সময় তিয়াই থ'ম। এতিয়া মই সৰিয়হ, পিঁয়াজ, আদা, নহৰু, জলকীয়া এইখিনি একেলগে ধুনীয়াকৈ পিচি ল'ম। এতিয়া মই ভাজি লোৱা মাছৰ কেৰাহীটোৱে বহাই দিছোঁ গেছত আৰু তাতে অকণমান তেলো দিছোঁ। দি পিঁয়াজ, জলকীয়াখিনি দিছোঁ আৰু পিঁয়াজ, জলকীয়াখিনি এতিয়া অকণমান সময় ৰঙচুৱাকৈ ভাজি লৈ মই আগতে কাটি থোৱা বিলাহীখিনিও ইয়াত বহাই দিছোঁ। দি ধুনীয়াকৈ লৰাই দিছোঁ আৰু লগে লগে মই ইয়াতে নিমখ, হালধিখিনিও দিছোঁ। দি ধুনীয়াকৈ লৰাই অকণমান সময় ঢাকনিখন লগাই ভালদৰে সিজিবলৈ দিছোঁ। বিলাহীখিনিত মই অকণমান জিৰা গুড়াও দি ল'লোঁ আৰু এতিয়া বিলাহীখিনি একেবাৰে কোমলি যোৱালৈ মই ঢাকনিখন লগাই ভাজি থকাৰ পিছত বিলাহীৰ পৰা ওলোৱা পানীখিনি শেষ হৈ আহিছে আৰু লগে লগে মই আগতে পিচি থোৱা সৰিয়হখিনি দি ধুনীয়াকৈ লৰাই দি আছোঁ। সৰিয়হখিনি ঢাকনিতে ঢাকি ভাজি থকাৰ পিছত ইয়াৰ পৰা তেল বিৰিঙি উঠিছে এয়া, আৰু এতিয়া মই ইয়াত উতলা গৰম পানী ঢালি দিম আৰু এনেদৰে এটা উতল খাবলৈ দিম। আঞ্জাখিনিৰ এবাৰ উতল অহাৰ লগে লগে মই ইয়াতে মাছ 3 পিচ পেলাই দি ধুনীয়াকৈ ঢাকি এবাৰ উতলিবলৈ দিম। 15 মিনিটমান উতলাৰ পিছত আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান কেঁচা মিঠাতেল দিম আৰু কিছু সময় ঢাকনিখন মাৰি থৈ দিম। অকণমান সময় ঢাকি থোৱাৰ পিছত এতিয়া মই আঞ্জাখন এটা বাটিত উলিয়াই লৈছোঁ।